हेलो ভিউয়ার্স, আজি আমি এইটো ভিডিওৰ জৰিয়তে আলোচনা কৰিম অনুৰণী 8.2 ক্লাছ 10ৰ যেহেতু যোৱা কেইটামান ভিডিওৰ জৰিয়তে 8.1ৰ আৰু 8.2ৰ 1-2 লৈকে প্ৰশ্নসমূহ সমাধান কৰা হৈছে। গতিকে আজি এইটো ভিডিওৰ জৰিয়তে আমি আলোচনা কৰিম 8.2ৰ প্ৰশ্ন নম্বৰ 3 আৰু 4। গতিকে তোমালোকে শেষলৈকে ভিডিওটো চাই থাকিবা। যদি ভিডিওবিলাক ভাল লাগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰিবা। ঠিক আছে, বলো এতিয়া আমি ভিডিওটো প্ৰশ্ন নম্বৰ 3 দিয়া আছে যে যদি তোমালোকে কিতাপত চাই লবা, যদি 10a + b = √3 হয় আৰু 10a - b = 1/√3 হয়, 0 ডিগ্ৰী লেছ দেন a + b লেছ দেন ইকুৱেল 90 ডিগ্ৰী হয়, a greater than b, তেন্তে a আৰু b উলিয়াব লাগে। ইয়াতে আমাৰ 10a + b = √3 দিয়া আছে আৰু 10a - b দিয়া আছে 1/√3। এই দুটাৰ পৰা আমি কি কৰিম চোৱা, আমাক দিয়া আছে, যিখিনি দিয়া আছে সেইখিনি আমি তাৰে পৰা লিখিম। প্ৰথমত এটো দিয়া আছে হেতু লিখিম। দিয়া আছে কি দিয়া আছে 10a + b, 10a + b কিমান দিয়া আছে √3। ঠিক আছে, 10a + b দিয়া আছে √3। এতিয়া আমি জানো যে 10 √3 মানে 10 60 ডিগ্ৰী মান হয়, সবে জানো আমি। ঠিক আছে, ইয়াৰ পৰা আমি কি কৰিম 10a + b এই √3 জায়গাত আমি কি লিখিম 10 60 ডিগ্ৰী। তাৰ মানে 10 60 ডিগ্ৰী মান আমি জানো কি √3। এতিয়া দেখছোৱা এইটো 10 আৰু এইটো 10 কেনসেল আউট হৈ যাব। তাৰ মানে সমান চিনৰ বাওফালে আৰু সোঁফালে যদি সমান সমান যদি কিছুমান বস্তু পোৱা তেতিয়াহলে আপনা আপনি কেনসেল হৈ যায়। ঠিক আছে, এতিয়া a + b থাকিল, ইপিনে লেফট সাইডত থাকিল a + b = সোঁফালে থাকিল কি ৰাইট সাইডত 60 ডিগ্ৰী। ঠিক আছে, ইয়াৰ পৰা আমি কি পাম a + b পালো 60 ডিগ্ৰী। গতিকে আৰু কি দিয়া আছে এটা আমি ওলালো, a + b পালো 60 ডিগ্ৰী। ইয়াত আমি 1 নম্বৰৰ সমীকৰণ দি থলো। এতিয়া আৰু দিয়া আছে ওপৰৰখিনি, ইয়াৰ পৰা 10a - b 1/√3, ইয়াৰ পৰা আৰু এটা মান ওলাম। ঠিক আছে, কি দিয়া আছে 10 কিমান দিয়া আছিল a - b ইকুৱেল দিয়া আছিল 1/√3। a - b দিয়া আছিল 1/√3। আমি জানো যে এটো আৰু ইমানখিনি দিয়া আছিল আৰু 10a - b দিয়া আছিল 1/√3। এতিয়া সেম ইয়াৰ ধৰণে আমি ইয়াতো কৰিম 10a - b = 1/√3 মানে জানো আমি কি এইটো মান কাৰ মান 10 30 ডিগ্ৰীৰ মান। ইয়াৰ পৰা 10 আৰু 10 কেনসেল হ'ব, ইয়াত পাম কি a - b = 30 ডিগ্ৰী। এইটো আমি 2 নম্বৰ বুলি ধৰি ললো। এতিয়া এই সমীকৰণ দুটা পালো, 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণ যে আমি পালো, এই সমীকৰণ দুটা আমি কি কৰিম যোগ কৰি দিম। সমীকৰণ 1 + সমীকৰণ 2, এই সমীকৰণ 1 আৰু সমীকৰণ 2 আমি যোগ কৰি দিম। যোগ কৰাৰ পাছত আমি লেফট সাইডত যিখিনি আছে সেইখিনি আমি এক সাইডত যোগ কৰি লম। চাবা a + b আছে লেফট সাইডত, আমি এইখিনি লিখিছো। তাৰ পিছত এইখিনি আমি ব্ৰেকেটত ৰাখিম যেহেতু আমি যোগ কৰিম, গতিকে প্লাস 2 নম্বৰ সমীকৰণৰ লেফট সাইডত a - b এইখিনিও আমি ব্ৰেকেটত ৰাখিলো ইকুৱেল টু, এইবাৰ লিখিম কি ৰাইট সাইডৰখিনি। ৰাইট সাইডত 1 নম্বৰত আছে 60 আৰু 2 নম্বৰত আছে 30। ঠিক আছে, প্লাসখিনি বুজি পাইছা? ওকে, ঠিক আছে। এইবাৰ আমি এই ব্ৰেকেটবিলাক উঠাই দিম। এতিয়া a + b প্লাস এটোৰ আগত ব্ৰেকেট মানে পূৰণ হৈ আছে, প্লাস প্লাসে প্লাস a প্লাস মাইনাসে মাইনাস b ইকুৱেল টু এইখিনি আমি যোগ কৰি দিও একবাৰ, এটো ডিগ্ৰী দি লবা 90 হল। 60 + 30 মানে 90। এতিয়া -b + b কেনসেল। ঠিক আছে, এতিয়া কিমান থাকিল a আৰু a, তাৰ মানে 2a = কিমান থাকিল 90 ডিগ্ৰী। ঠিক আছে, ইয়াৰ পৰা আমি কি পাম a আৰু 2 মানে পূৰণ হৈ আছে, গতিকে a যদি আমি বাওফালে ৰাখি দিও তাৰ মানে এৰ মান আমাক ওলাব লাগে সোঁফালে কিমান আছে 90 ডিগ্ৰী। ইফালে 2 পূৰণ হৈ আছিল, সোঁফালে যোৱাৰ লগে লগে কি হ'ব হৰণ হৈ যাব। ঠিক আছে,
এতিয়া আমি ইয়াৰ পৰা কি লিখিব পাৰোঁ a ইকুৱেল টু কিমান পাম 2 দি যদি 90 কাটি দিওঁ কিমান হ'ব 45 ডিগ্ৰী 45 ডিগ্ৰী তাৰমানে a মান আমি কিমান পালো 45 ডিগ্ৰী এই a এর মানটো যিকোনো এটা সমীকৰণত বহাই দিম হয়তো a নম্বৰত নহলে 2 নম্বৰত 1 নম্বৰ নহলে 2 নম্বৰত আমি বহাই দিম এই দুটাৰ পৰা আমি যিকোনো এটাত বহাই দিলে তাৰে পৰা আমি b এর মানটো পাই যাম ঠিক আছে চাই থাকা এতিয়া আমি এই a এর মানটো এতিয়া a এর মান এতিয়া লিখি দিবা এতিয়া এর মান সমীকরণ 1ত বহুৱাই পাও সমীকরণ 1ত কি আছিল a plus b equal 60 ডিগ্ৰী আছিল ইয়াত আমি এর মান পাইছো 45 ডিগ্ৰী প্লাস b এর মান আমি ওলাম আৰু 60 ডিগ্ৰী সোঁফালে আছে গতিকে ইয়াৰ পৰা যদি আমি b ৰাখি দিও যেহেতু b এর মান আমাক ওলাব লাগে গতিকে ইয়াৰ পৰা আমি সোঁফালে আছে ৰাইট সাইডত আছে 60 ডিগ্ৰী বাওফালে 45 ডিগ্ৰী আছে এটো যদি আমি সোঁফালে লৈ যাও প্লাস আছিল মাইনাস হৈ যাব চিহ্নৰ পৰিৱৰ্তন হৈ যাব গতিকে ইয়াৰ পৰা b আমি 60 ৰ পৰা যদি 45 মাইনাস কৰো ইয়াতে কিমান হ'ব এর শূন্যৰ পৰা 5 না যায় ধাৰ কৰিলে 10 10 ৰ পৰা 5 গলে 5 ইয়াত 5 থাকিল 15 ডিগ্ৰী ঠিক আছে তাৰ মানে a b পালো কিমান 15 ডিগ্ৰী এতেকে a ইকুৱেল টু কিমান পালো 45 ডিগ্ৰী আৰু b মানে পালো b ইকুৱেল টু কিমান পালো 15 ডিগ্ৰী ঠিক আছে এখিনি হল এই 3 নম্বৰৰ आंसर ঠিক আছে আশা কৰো তোমালোকে ভালদৰে বুজি পাইছা আৰু নেক্সট এতিয়া 3 নম্বৰৰ 2 নম্বৰ প্ৰশ্নটো চাবা 4 নম্বৰটো তোমালোকে পাৰিবা যেহেতু সত্য আছে তাতে একো কথা নহয় তোমালোকে হেখিনি পাৰিবা পঢ়িবা চেষ্টা কৰিবা যদি নোৱাৰা কমেন্ট বক্সত কমেন্ট কৰিবা মই 4 নম্বৰ প্ৰশ্নটো সমাধান কৰি আৰু বেলেগ এটা ভিডিঅৰ জৰিয়তে আগবঢ়াম ঠিক আছে এতিয়া তোমালোকৰ 3 নম্বৰৰ 2 নম্বৰ প্ৰশ্নটো চাই লোৱা যদি sin x plus y equal to 1 cos x minus y equal to √3/2 আৰু x greater than y 0 degree less than equal to x plus y less than equal to 90 তেন্তে x আৰু y নিৰ্ণয় কৰা সেম 3 নম্বৰৰ একত যেনেকুৱা আছিল a আৰু b মান ওলাব দিছিল আৰু প্ৰশ্নবিলাক বেলেগ ধৰণৰ 10 আছিল 10 ৰ মান দিয়া আছিল আৰু ইয়াত দিয়া আছে x আৰু y আৰু মান দিয়া আছে sin আৰু cos ঠিক আছে ইয়াৰ পৰা আমি নিশ্চয় x আৰু y ৰ মান ওলাব পাৰিম সেম ধৰণে একে ধৰণে 3 ৰ 1 নম্বৰ যেনেকৈ সমাধান কৰিছিল ঠিক তেনে ধৰণে আমি 3 ৰ 2 নম্বৰটো সমাধান কৰিম তোমালোকে চাই থাকা মনোযোগ সহকাৰে ঠিক আছে ইয়াৰ পৰা আমি কি দিয়া আছে যিমানখিনি দিয়া আছে আমি তাৰ হেখিনি লিখি লম সলিউশন দিয়া আছে গিভেন মানে দিয়া আছে কি দিয়া আছে sin x plus y equal to কিমান দিয়া আছে 1 সেম একে ধৰণে আমি কিমান ডিগ্ৰীৰ মান আমি জানো 1 ডিগ্ৰী sin কিমান ডিগ্ৰীৰ মান বেলেগ লব নোৱাৰা ইয়াতে যেহেতু sin আছে sin টো আমি ক্যান্সেল কৰিলে হে x plus y ৰ মান ওলাব পাৰিম x বা y ৰ মান ওলাব পাৰিম গতিকে x আৰু y ৰ মান ওলাবলৈ হলে এই sin ৰ কিমান ডিগ্ৰীৰ মান অন হ'ব হেখিনি আমি চাব লাগিব sin x plus y equal to sin 90 ডিগ্ৰীৰ মান হল 1 ঠিক আছে sin 90 ডিগ্ৰীৰ মান 1 আমি জানো গতিকে ইয়াৰ পৰা sin আৰু sin ক্যান্সেল যায় কি থাকিব x plus y equal to 90 ডিগ্ৰী এটো আমি আগৰ ধৰণে নাম্বার 1 লিখি থৈছো আৰু কিমান দিয়া আছে আৰু cos দিয়া আছে cos x minus y equal to দিয়া আছে √3/2 ইয়াত cos কিমান ডিগ্ৰীৰ মান দিয়া আছে √3/2 তোমালোকে লক্ষ্য কৰিব লাগিব cos কিমান ডিগ্ৰীৰ মান √3 দিয়া আছে 3/2 দিয়া আছে গতিকে আমি জানো যে cos x minus y equal to cos 30 ডিগ্ৰীৰ মান হল √3/2 গতিকে ইয়াৰ পৰা cos আৰু cos ক্যান্সেল যায় থাকিব কি x minus y equal to 30 ডিগ্ৰী এটো আমি কিমান নাম্বার দিম 2 নাম্বার দিম ঠিক আছে ইয়াত আমি লিখিছো এতিয়া 1 আৰু 2 প্লাস কৰি দিম 1 আৰু 2 প্লাস কৰি দিয়াৰ লগে লগে যিমান মান ওলাব হেখিনিয়ে হ'ব x আৰু y ৰ মান ঠিক আছে ওকে সো 1 প্লাস 2 যদি আমি কৰো 1 ত লেফট সাইডত কিমান আছিল x plus y আছিল x plus y ব্ৰেকেটত ৰাখিছো প্লাস যেহেতু 1 plus 2 কৰিছো 2 লেফট সাইডত কি আছে
x minus y ব্ৰেকেটত ৰাখিছোঁ সোঁফালে কিমান আছে 90 প্লাছ 2 নম্বৰত কিমান আছে 30 আছে ঠিক আছে ওকে এতিয়া ইয়াৰ পৰা আমি অলপমান আগুৱাই দিছোঁ দে 6 plus y plus x plus minus y equal to কিমান হ'ব 120 ডিগ্ৰী ঠিক আছে এতিয়া আমি কিমান পাম y আৰু y কেনসেল আউট থাকিল কিমান x আৰু x 2x equal to 120 এতিয়া x যদি ৰাখো আমি অলপ আগতে কৰিছিলো এই দুটা যদি পূৰণ থাকে সফালে যোৱাৰ লগে লগে কি হ'ব হৰণ হৈ যাব ঠিক আছে এতিয়া x মানে আমি কিমান পালো এখিনি যদি কাটি দেও কিমান পাম 200 গুণে 12 এটা শূন্য আছে তাৰ মানে 60 ডিগ্ৰী পাম ঠিক আছে x মানে পালো কিমান 60 ডিগ্ৰী এতিয়া x ৰ মান এতিয়া x ৰ মান ক'ত বহাম একত বহাই দিয়া একত বহাই দিম 1ত বহুৱাই পাও 1ত কিমান আছিল x plus y equal to আছিল 90 ঠিক আছে x plus y আছিল 90 ডিগ্ৰী এটো আছিল 1 নম্বৰ সমীকৰণত এতিয়া x ৰ মান আমি এই সমীকৰণটো বহাই দিম কিমান পাইছো x ৰ মান পাইছো 60 plus y টো নাই 90 ডিগ্ৰী এতিয়া ইয়াৰ পৰা যদি আমি y যদি ৰাখো কিমান পাম তলত লিখিলে তোমালোকে দেখা নাপাবা মই একটা লাইনতে লিখিছো তোমালোকে তলতে লিখিবা আচ্ছা y ৰাখিছো কিমান হ'ব সোঁফালে আছে 90 বাওঁফালে 60 আছে সোঁফালে লৈ যোৱাৰ লগে লগে কি হ'ব -60 তাৰ মানে কিমান পাম 90 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰী গলে কিমান থাকিব 30 ডিগ্ৰী তাৰ মানে এটাকে আমি কিমান পালো x ইকুৱেল টু পালো কিমান 60 আৰু y পালো কিমান 30 ডিগ্ৰী ঠিক আছে x পালো 60 আৰু y পালো 30 গতিকে এইটো ভিডিওত এখিনিতে সমাপ্ত কৰিছো গতিকে এইটো ভিডিওত আমাৰ ইমানখিনিয়ে আছিল অনুসৰণি 8.2 ৰ 3 নম্বৰৰ 1 আৰু 2 সমাধান কৰি দিলো আৰু 4 নম্বৰ প্ৰশ্ন যদি তোমালোকে নোৱাৰা কমেন্ট বক্সত কমেন্ট কৰিবা যদি বুজি নোপোৱা তেতিয়া হলে কমেন্ট কৰিলে মই নিশ্চয় তোমালোকৰ কাৰণে বেলেগ এটা ভিডিও বনাই আপলোড কৰি দিম তোমালোকে বুজি লবা ঠিক আছে আজিৰ ভিডিওটো এখিনিয়ে যদি তোমালোকৰ ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কমেন্ট কৰিবা আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰিবা থ্যাংক ইউ